হাই ফ্ৰেণ্ডছ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি 15 আগষ্ট ভিডিঅ'টো কেতিয়া পায় মই ঠিক ক'ব নোৱাৰিম তথাপিও আজি 15 আগষ্ট সো আমাৰ 75তম বাৰ্ষিক 15 আগষ্টৰ যি আমাৰ স্বাধীনতা দিৱস আজি সো সকলোকে আজি স্বাধীনতা দিৱসৰ উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ অসমবাসী তথা আমাৰ সমূহ দেশবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ আজিৰ দিনটো সঁচাকৈ এটা পবিত্ৰ আৰু খুব এটা ভাল দিন সো এই ভাল দিনত সকলোৰে যেন আমি আমাৰ এই বন্ধুত্বসুলভ মনটোৰে সকলোকে পবিত্ৰ এনাজৰীয়ে যেন বান্ধ খাই ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই অনাগত দিনবোৰত আগুৱাই যাব পাৰোঁ তাৰে সকলোৰে ওচৰলৈ মই কামনা কৰিছোঁ আৰু সকলোকে পুনৰবাৰ কৈছোঁ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা ভ্লগ লৈ আহিছোঁ ভ্লগ নহয় ঠিক ভিডিঅ' হ'ব ভিডিঅ' ক্লিপ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এই চেগতে আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আৰু এটা অনুৰোধ আৰু এটা মানে অভিনন্দন জনাওঁ যে লাভলীনা বৰগোহাঁই তেওঁ এইবাৰ অলিম্পিক জয় কৰি আমাৰ সমূহ অসমবাসীৰ লগতে সমূহ ভাৰতবাসী সকলোলৈ আন্তৰিক অভিনন্দন কঢ়িয়াই লৈ আহিছে আৰু সেইবাবে তেওঁলৈও মোৰ ফালৰ পৰা আমাৰ পৰিয়ালৰ ফালৰ পৰা তেওঁলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু লগতে আমাৰ অসমলৈ মানে ব্ৰঞ্জৰ পদক কঢ়িয়াই অলিম্পিক খেলি গোটেই ৱৰ্ল্ডৰ ভিতৰত ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হোৱা লাভলীনা বৰগোহাঁইক বহুত বহুত ধন্যবাদ আৰু লগতে আন্তৰিক অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে অনাগত দিনবোৰতো তেওঁৰ প্ৰেৰণা হৈ থাকে যেন আন বহুতগৰাকী লাভলীনা ওলাই আমাৰ দেশৰ পৰা আমাৰ অসমৰ পৰা সো তাৰে কামনা কৰিলোঁ আৰু মই এইটোৱে ক'ম যে খেলক ভালকৈ বহুত ভালকৈ খেলক তেওঁক আৰু বেছি মানে ভগৱানে শক্তি দিয়ক যেন তেওঁ অহা মানে অলিম্পিকলৈ যেন গ'ল্ড মেডেল পাবলৈ সক্ষম হয় সো তাৰে কামনা কৰিলোঁ আৰু আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভণ্টিয়ে মোলৈ জলকীয়া কেইটামান দি পঠাইছিলে আৰু মই ভাবিলোঁ যে এইকেইটা মই অলপমান আচাৰ কৰি ধুনীয়াকৈ থৈ দিওঁ আৰু এইকেইটা অলপ কেঁচাকৈ খাবলৈ ৰাখিছোঁ এইকেইটা ধুনীয়াকৈ ঠাৰিকেইডাল মই গুচাই লৈছোঁ আৰু এইকেইটা মই এতিয়া খুব সুন্দৰকৈ গুচাই পেলাই প্ৰথম এবাৰ ধুই ল'লোঁ তাৰপিছত এতিয়া আকৌ মই অকণমান গৰম পানীত এইকেইটা তিয়াই থৈ দিম দেখিছেনে একদম গৰম পানী ধোৱা উৰি আছে আৰু ইয়াতে মই এই জলকীয়াখিনি ধুনীয়াকৈ দি দিম গৰম পানীত দি পেলাই 5 মিনিটমান সময় মই এইখিনি ঢাকি থৈ দিম মই এনেকৈ গৰম পানী দি পেলাই এনেকৈ ঢাকি থৈ দিছিলোঁ আৰু এতিয়া এইখিনি উঠাই পেলাই চাওঁ এইখিনি জলকীয়া প্ৰায় ধুনীয়াই হৈছে জলকীয়াকেইটা এয়া কোমল হৈ গৈছেগৈ আৰু এইকেইটা এতিয়া মই এই পানীখিনিৰ পৰা উঠাই ধুনীয়াকৈ অকণমান ৰ'দত দিম ফালে এনেকৈ কেৰাহীখন মই পাতি লৈছোঁ আৰু ইয়াতে মই অকণমান তেল দি দিম অকণমান মানে অলপ সৰহকৈ দিম যিহেতু আচাৰৰ কাৰণে হ'ব সো এয়া তেল দি দিছোঁ আৰু অলপ দিব লাগিব এয়া হৈ যাব তেল গৰম হৈছে আৰু ইয়াতে মই এতিয়া গোটা জিৰাখিনি ধুনীয়াকৈ দি দিম এয়া ইয়াতে দি দিছোঁ ইয়াতে মই অকণমান জিৰা পাউডাৰ দি দিছোঁ জিৰা পাউডাৰ কমকৈ দিছোঁ যিহেতু গোটা জিৰা দিয়া হৈছে সো এয়া জিৰা পাউডাৰখিনিও দি দিছোঁ আৰু ইয়াতে অকণমান মই মিৰ্চি পাউডাৰো দি দিম জ্বলা পাউডাৰ এয়া মিৰ্চি পাউডাৰটো দি দিছোঁ মিৰ্চি পাউডাৰ আৰু অলপ দিম এয়া আৰু ইয়াতে মই অকণমান নিমখ দি দিছোঁ নিমখটো মই প্ৰথমতে কম পৰিমাণেই দিছোঁ আৰু এতিয়া ইয়াতে মই জলকীয়াখিনি ধুনীয়াকৈ ৰ'দৰ পৰা লৈ আহিলোঁ আৰু ইয়াতে মই এতিয়া দি দিম অলপ সময় ঢাকি দিছোঁ সিজিবলৈ দিম প্ৰায় 2-3 মিনিটমান সময় বেছি নহয় জলকীয়াখিনি ধুনীয়াকৈ হৈছে আৰু মই গেছৰ চুইচ অফ কৰি দিছোঁ আৰু এতিয়া এইখিনি লাহেকৈ অলপ ঠাণ্ডা হ'বলৈ দিম আৰু তেতিয়া মই এইখিনি বয়াম এটাতে ধুনীয়াকৈ চিচা বয়াম এটাত ৰাখি দিম বন্ধু বান্ধৱীসকল মই জলকীয়া আচাৰখিনি এইদৰে ঘি বটল এটাতে ধুনীয়াকৈ ধুই মেলি ইয়াতে ভৰাই থৈছোঁ এয়া মোৰ জলকীয়া আচাৰখিনি ৰেডি হৈ গৈছে
ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আকৌ কৈছোঁ যে ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে অনাগত দিনবোৰতো ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ